নমস্কাৰ, হীৰকজ্যোতি আছাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোৰ জৰিয়তে অসমৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ অৱস্থান আৰু মাটিকালি সম্পৰ্কে আলোচনা কৰিবলৈ ওলাইছোঁ। গতিকে দেৰি নকৰি আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান গোলাঘাট, নগাঁও আৰু শোণিতপুৰ জিলাত অৱস্থিত আৰু ইয়াৰ মাটিকালি হ'ল 858.98 বৰ্গ কিলোমিটাৰ। মানস ৰাষ্ট্ৰীয় উদ্যান চিৰাং আৰু বাক্সা জিলাত অৱস্থিত। ইয়াৰ মাটিকালি হ'ল 500 বৰ্গ কিলোমিটাৰ। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত। ইয়াৰ মাটিকালি হ'ল 340 বৰ্গ কিলোমিটাৰ। নামেৰী ৰাষ্ট্ৰীয় উদ্যান শোণিতপুৰ জিলাত অৱস্থিত। ইয়াৰ মাটিকালি হ'ল 200 বৰ্গ কিলোমিটাৰ। ওৰাং ৰাষ্ট্ৰীয় উদ্যান শোণিতপুৰ আৰু ওদালগুৰি জিলাত অৱস্থিত। ইয়াৰ মাটিকালি হ'ল 78.81 বৰ্গ কিলোমিটাৰ।